हेलो फ्रेंड्स আপোনালোকক মোৰ ইউটিউব চেনেল চিআপ চিটিয়ানলৈ স্বাগতম জনাইছো। আজি আমি বনাবলৈ গৈ আছো ঘৰতে সহজে বনাব পৰা আলু পকৰা। আলু পকৰা বনাবলৈ হলে আমি প্ৰথমতে এটা বৰ্তনত বেসন লৈ লৈছো। আমি বেসন 2 কাপ লৈ লৈছো। আমি অলপ বেছিকৈ বনাম হেই আমি অলপ বেছি বেসন লৈ লৈছো। আমি ইয়াতে কৰ্নফ্লোৰ ঢালিছো অলপ আধা কটৰি কৰ্নফ্লোৰ। আপোনালোকে কৰ্নফ্লোৰ বা ময়দা ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত আমি ইয়াতে আজৱাইন ঢালিছো। ইয়া আমি কিচেন কিং মছলা ঢালিছো। আপোনালোকে কিচেন কিং মছলা ঢালিব পাৰে আৰু নহলে গৰম মছলাও ঢালিব পাৰে। ইয়া আমি নমক ঢালিছো। সোৱাদ অনুযায়ী নমকটো ঢালিব। ইয়া আমি বেকিং পাউডাৰ ঢালিছো। আপোনালোকে অলপ বেকিং পাউডাৰ ইস্তেমাল কৰিব। ইয়া কসুৰি মেথি, হালদি আৰু ইয়া জলকীয়াৰ গুড়ি। ইয়াক ধুনীয়াকৈ এতিয়া মিক্স কৰিম। ইয়াক এনেদৰে হাতেৰে মিক্স কৰিব আৰু পানী ঢালি কেনে ইয়াক ধুনীয়াকৈ লেপ বনাই ল'ব। পানী কম ঢালিব। বেছি পানী ঢালিলে ইয়াৰ গুটি গুটি হৈ যাব পাৰে। কম পানী ঢালি ইয়াক ধুনীয়াকৈ ঘুলি ল'ব। আৰু পানীৰে মিক্স কৰি ল'ব ধুনীয়াকৈ। বন্ধুসকল আপোনালোকে ঘৰত যদি বনাই 4-5 জন মানুহৰ কাৰণে তেতিয়াহ'লে আপোনালোকে 100 গ্ৰাম বেসন ইস্তেমাল কৰিব। 100 গ্ৰাম বেসন ল'ব আৰু 50 গ্ৰাম ময়দা বা কৰ্নফ্লোৰ ল'ব। তো এনেদৰে আপোনালোকে মিক্স কৰিব। আমি আজি বনাবলৈ যাই আছো আলু পকৰি। আপোনালোকে সহজে ঘৰতে আলু পকৰি বনাব পাৰে চাহৰ লগত খাবৰ কাৰণে। 5 মিনিটত আলু পকৰি সম্পূৰ্ণ ৰেডি হৈ যায়। তো আমি প্ৰথমতে আলু এনেদৰে চিপছৰ লেখিয়াকৈ কাটি লৈছো। ইয়াক আমি 2 মিনিট বইল কৰিছো। সিজাব নালাগে, বস 2 মিনিট গৰম পানীত বইল কৰিলে হ'ল ইয়াৰ কেঁচা গন্ধটো যোৱাৰ কাৰণে। আৰু আমি যেটো ময়দা ঘুলি লৈছিলো বেসন ময়দা মিক্স কৰি সেইটো আমি ইয়াতে আলুটো ঢালি দিছো আৰু ইয়াৰ পৰা আমি ইয়াতে তেলত ঢালি দিম। তেলটো মিডিয়াম গৰম কৰি ল'ব। তো এনেদৰে ঢালি দিলে হ'ল। ইয়াতে কৰিব নালাগে, বস ইয়াক 5 পৰা 6 মিনিট ফ্ৰাই কৰিলে ই সম্পূৰ্ণ ৰেডি হৈ যাব। এনেদৰে আমি ফ্ৰাই কৰিছো আলু পকৰি। সো বন্ধুসকল আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব বন্ধুসকল। সো দেখিলে ইমান সহজে ইমান সোনকালে আলু পকৰি আমাৰ তৈয়াৰ হৈ গ'ল। তো এনেদৰে বন্ধুসকল আপোনালোকেও ট্ৰাই কৰক। চাহৰ লগত খাওক ঘৰতে বনাই। সুন্দৰ ৰেচিপি হয়। এনেদৰে আপোনালোকে আলু বেসনত ঢালি দিব আৰু তাৰ পিছত গৰম তেলত ঢালিব। তেলটো বেছি গৰম নকৰিব, মিডিয়াম হিট ৰাখিব। বন্ধুসকল আপোনালোকে চেনেলটোলৈ কম সময়ৰ ভিতৰত বহুতো সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদ কৰিছে। আশা কৰিছো আগলৈকে এনেদৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ কৰি যাব বুলি। সো বন্ধুসকল আমাৰ আজিৰ আলু পকৰা সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল। আপোনালোকে ইয়াৰ লগত টমাটোৰ চচ নাইতো আপোনালোকে ধনিয়া, আদ্ৰক, জলকীয়া এনেদৰে মিক্সিত পিচি কেনে ইয়াক চাটনি বনাবও পাৰে। চাটনিৰ লগতো খাব পাৰে।